সো হেল্ল' ষ্টুডেণ্টছ, আজি আকৌ লৈ আহিছোঁ তোমালোকৰ কাৰণে বহুপদৰ আৰু এটা ইম্পৰ্টেণ্ট অংক, যি অংক ইয়াত লিখা আছে তোমালোকে চোৱা। মই পঢ়ি দি আছোঁ, আগতে চাই লোৱা। আলফা আৰু বিটা হৈছে দ্বিঘাত বহুপদ এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ ৱাইৰ শূন্য। যদি 3 আলফা প্লাছ 2 বিটা ইজ ইকুৱেল টু 20, তেন্তে আমাৰ ৱাইৰ মান নিৰ্ণয় কৰিব গৈছে। তাৰমানে এই বহুপদৰ ৱাইৰ মান নিৰ্ণয় কৰিব লাগে, হয় নহয়? তাৰমানে ৱাইটো কি হয়, একচুৱেলি ধ্ৰুৱক পদ হয়। তো এই ধ্ৰুৱক পদটো আমাৰ নিৰ্ণয় কৰি দেখুৱাব লাগে, ঠিক আছে? তো চোৱা কেনেকৈ কৰিবা, একেবাৰে কি দিয়া আছে চোৱা। এই বস্তুটো আমাক দিয়া আছে আৰু বহুপদটো দিয়া আছে, যিখিনি দিয়া আছে সেইখিনি লিখি লোৱা আগতে, ঠিক আছে? তো গিভেন কি দিয়া আছে চোৱা, বহুপদ দিয়া আছে। বহুপদ আমাক দিয়া আছে কি, এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ ৱাই, আৰু ইয়াৰ শূন্য দুটা দিয়া আছে। ইয়াৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা, ঠিক আছে? আৰু এটা বস্তু দিয়া আছে, এই বস্তু দিয়া আছে নাই, এইটো লিখিব লাগিব নাই? তো লিখি দিয়া, থ্ৰাইছ অফ আলফা প্লাছ টুৱাইছ অফ বিটা ইজ ইকুৱেল টু 20। এইখিনি বস্তু আমাৰ দিয়া আছে, ঠিক আছে? এতিয়া সলভ কেনেকৈ কৰিবা চোৱা। সলভ কেনেকৈ কৰিবা চোৱা, একেবাৰে ইজি প্ৰচেছত কৰাই দিম, যাতে তোমালোকৰ বুজাটো অসুবিধা নহয় আৰু যাতে এক্সামত আহিলে যাতে ধুনীয়াকৈ তোমালোকে কৰি আহিব পাৰা, ঠিক আছে? হয়তো ৱায়াৰটো তলফালে আহিব পাৰে, এইটো ৱায়াৰটো তো এডজাষ্ট কৰিবা, কাৰণ ওপৰফালে মোবাইলটো আছে, তলফালে আহিব পাৰে, কেমেৰাৰ তলফালে ৱায়াৰটো আহিব পাৰে, এডজাষ্ট কৰি ল'বা, ঠিক আছে? এতিয়া চোৱা, সলভত কি কৰিম, আমি সবেই জানো যদি দুটা শূন্য আমি কি কৰোঁ, যোগ কৰোঁ, শূন্য দুটাৰ যোগফল আলফা আৰু বিটা, শূন্য দুটাৰ যোগফল কি পাওঁ আমি, -b/a পাওঁ, ঠিক আছে? তো আলফা প্লাছ বিটা ইজ ইকুৱেল টু কি হ'ব চোৱা, বহুপদটো কোনটো আছিল, এইটো বহুপদ আছিল। ইয়াত বি কি -6, আৰু ইয়াত কি -b যিটো আছে, তাৰ মাইনাছ আৰু মাইনাছ কি হ'ব, প্লাছ হৈ যাব, থাকিব কি 6, মানে মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, তো থাকিব 6, আৰু এ দিব নালাগে, কাৰণ হৰত 1 দিব নালাগে, এইটো কি আছে 1 আছে, হৰত 1 দিব নালাগে। তো ইয়াৰ পৰা আলফাৰ মান ৰাখি দিয়া, তুমি আলফাৰ মান ৰাখি দিয়া। তো 6ৰ জেগাত 6, এই বিটাটো হৈ গ'লে মাইনাছ বিটা হৈ বহিব, ঠিক আছে? এক কাম কৰা, ইয়াক তুমি ইকুৱেশ্যন নম্বৰ 1 দিয়া, ইয়াক তুমি ইকুৱেশ্যন নম্বৰ 2 দিয়া, তেনেহ'লে অংকটো আৰু ইজি হৈ যাব তোমালোকৰ কাৰণে, ঠিক আছে? এতিয়া চোৱা, যি আলফাৰ মানটো পালা তুমি, সেই আলফাৰ মানটো 1 নম্বৰ সমীকৰণত বহাই দিয়া, ঠিক আছে? তো লিখি দিয়া যে আলফাৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। তো 1 নম্বৰ সমীকৰণটো আগত ধুনীয়াকৈ বহাই দিয়া, থ্ৰাইছ অফ আলফা প্লাছ টুৱাইছ অফ বিটা ইজ ইকুৱেল টু 20। এইটো 1 নম্বৰ সমীকৰণটো ইয়াত বহাই দিলোঁ। এতিয়া আলফাৰ জেগাত আলফাৰ নাম মান বহাম, 3 জেগাত 3, আৰু আলফাৰ জেগাত এইটো হ'ল কি আলফাৰ মান, তো আলফাৰ মানটো আমি বহাই দিম ধুনীয়াকৈ। আৰু বাকী কি থাকিব, টুৱাইছ অফ বিটা থাকিব, সমান সেইফালে থাকিব 20, ঠিক আছে? এতিয়া চোৱা, এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব, 18 হ'ব, প্লাছ মাইনাছ মাইনাছ থ্ৰাইছ অফ বিটা প্লাছ টুৱাইছ অফ বিটা আছে, টুৱাইছ অফ বিটা ইজ ইকুৱেল টু 20 আছে, 20। তিনিটা বিটাৰ পৰা দুটা বিটা গুচি গ'লে এটা বিটা থাকিব, হয় নে নহয়? কোন জিকি আছে, এইটো জিকিছে নে এইটো জিকিছে, মাইনাছটো জিকি আছে, তো মাইনাছ দি দিয়া, আৰু সমান দি দিয়া, 20 জেগাত 20, আৰু এইটো সেইফালে গ'লে প্লাছৰ সেইফালে গ'লে -18। তো মাইনাছ বিটা ইজ ইকুৱেল টু কিমান পালা, 2 পালা। তাৰমানে বিটাৰ মান কিমান পালা, বিটাৰ মান তুমি কি পালা, -2 পালা। এতিয়া আমাৰ কিহৰ মান ওলাই গ'ল, বিটাৰ মান আমাৰ ধুনীয়াকৈ ওলাই গ'ল, ঠিক আছে? এতিয়া বিটাৰ মান ওলাই গ'ল। এতিয়া এক কাম কৰা, এই বিটাৰ মান যিটো আছে, এইটো গৈ পেলাই এই আলফা, এই 2 নম্বৰ সমীকৰণ যিটো আছে তাত বহাই দিয়া, তেনেহ'লে সহজ হৈ যাব, ঠিক আছে? বুজা নাই? তাৰমানে বিটাৰ মান যিটো ওলাইছে, সেই বিটাৰ মানটো 2 নম্বৰ সমীকৰণ বহাই দিয়া, তেনেহ'লে আলফাৰ মান ওলাই যাব। কাৰণ অলৰেডি আমি বিটাৰ মান পাই গ'লোঁ, -2, এতিয়া আলফাৰ মান আমাৰ লাগে। তো আলফাৰ মান পাবলৈ হ'লে এই বিটাৰ মানটো 2 নম্বৰ সমীকৰণ বহাব লাগিব। 2 নম্বৰ সমীকৰণত যদি বিটাৰ মান বহাই দিওঁ, আলফাৰ মান ওলাই যাব। তো তলত লিখি দিয়া যে বিটাৰ মান 2 নং সমীকৰণত বহাই পাওঁ। মই অংকটো এইফালে লৈ আহিছোঁ, ঠিক আছে? তোমালোকে চাই ল'বা, এইফালে লৈ আহিছোঁ, ঠিক আছে? তো 2 নম্বৰ সমীকৰণটো আমাৰ কি আছিলে, 2 নম্বৰ সমীকৰণ আছিলে এনেকুৱা, আলফা ইজ ইকুৱেল টু 6 মাইনাছ বিটা। তো আলফাৰ জেগাত আলফা সমান 6ৰ জেগাত 6, মাইনাছৰ জেগাত মাইনাছ, আৰু বিটাৰ জেগাত কি -2। তো আলফাৰ জেগাত আলফা সমান দিয়া 6, মাইনাছ মাইনাছে +2। তো আলফাৰ জেগাত আলফা সমান দিয়া 6 আৰু 2 কিমান 8 হৈ গ'ল। এতিয়া তুমি কি পালা, আলফাৰ মান 8 পালা, মানে প্লাছৰ 8 পালা, আৰু বিটাৰ মান কি পালা, -2 পালা। এতিয়া এইটো ক'ৰ পৰা পাই আছে, এইটো মানে আমাৰ হেৰি কোনটো আছিলে, আমাৰ হিঞ্চটো কি আছিলে, আমি শূন্য দুটা প্লাছ কৰিছিলোঁ, হয় নে নহয়? শূন্য দুটা প্লাছ কৰি পেলাই এইখিনি পাই গ'লোঁ, হয় নহয়? বহুতখিনি বস্তু আমি ইয়াৰ পৰাই পাই গ'লোঁ। এতিয়া আৰু এটা বস্তু আছে নাই, শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ পূৰণফল আৰু এটা আছে নাই? তো শূন্য দুটাৰ পূৰণফল কৰাই দিয়া এগেইন। আলফা বিটা কি লিখিবা, সূত্ৰটো c/a লিখিবা নাই, c/a লিখিবা নাই আলফা বিটা, কাৰণ c/a ইয়াৰ কি হয়, সূত্ৰই হয়। কাৰণ আলফা বিটা মানে কি, শূন্য দুটা যদি তুমি যোগ কৰা, পূৰণ কৰা, তেন্তে কি পাবা, c/a পাবা। এতিয়া চোৱা, আলফা বিটাৰ জেগাত আলফা বিটা ৰাখি দিয়া, সমান দিয়া, চিৰ মান কিমান চোৱা, চি এইটো চিৰ মান কিমান, y হয়, চিৰ মান কিমান হয়, y হয়, আৰু এৰ মান কি 1 হয়। ডেট মিনছ কি চিংগল y লিখি দিলে হৈ যাব। তো ইয়াত তলতো এক ডিগ্ৰী দিব নালাগে, হয় নহয়? এতিয়া আলফা আৰু বিটা দুয়োটাৰ মান তোমাৰ তাত আছে, তো ধুনীয়াকৈ বহাই দিয়া। আলফাৰ মান কিমান 8, বিটাটো কি আছে, পূৰণ হৈ আছে, বিটাৰ মান কিমান, বিটাৰ মান তোমাৰ আছে -2, তো -2 দিয়া, সমান আছে, সমান দিয়া, y আছে, y দিয়া, আৰু 8 2 গুণ কিমান 16, প্লাছে মাইনাছে মাইনাছ ইজ ইকুৱেল টু y। তাৰমানে আমাৰ কি লাগে, y ৰ মান লাগে নাই? তো y ৰ মান আমাৰ ওলাই গ'ল। তো তলত লিখি দিবা এটাকে নিৰ্ণয় y ৰ মান -16। তো ইয়াতে তোমালোকৰ অংক শেষ হ'ল, হয় নহয়?
যদি বুজাত অসুবিধা হৈ আছে 2-3বাৰ ভিডিঅ'টো চাবা আৰামত বুজি পাই যাবা অ'কে। তো অলপ সময়ৰ কাৰণে মই থৈ দিছোঁ এনেকৈ, তোমালোকে কোনোবা যদি উঠাব বিচাৰা উঠাই ল'ব পাৰা, আৰু নহ'লে ভিডিঅ' প'ষ্ট কৰিও উঠাই ল'ব পাৰা, ঠিক আছে। তো ষ্টুডেণ্টছ আজিলৈ ভিডিঅ' এইখিনি। যদি ভিডিঅ' ভাল পালা তেনেহ'লে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ নিশ্চয় কৰিবা। তো আজিলৈ বাই বাই।